নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। নতুনকৈ জুন মাহত কি পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব, নতুন কি বিভাগত চাকৰি ওলাইছে সেই সম্পৰ্কে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে গোটেইখিনি কথা ইয়াতে জানিব পাৰিব। বিভিন্ন বিভাগত পদ আহিছে, টোটেল বহুকেইটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে নটিফিকেশ্যন ৰিলিজ কৰিছে, যিকেইটাৰ বহুতকেইটাৰে আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ জুনতে আছে আৰু বহুত নতুন পোষ্টৰ বাবে আবেদন জুন মাহৰ পৰা আৰম্ভ হ'ব। ইয়াত আপোনালোকে আজিৰ ভিডিঅ'টোত 8 পাছ 10 পাছ 12 পাছ ITI গ্ৰেজুৱেট সকলোৰে বাবে আজি এই ভিডিঅ'টোত পদ থাকিব। আপোনালোকে ধৈৰ্য সহকাৰে আজি আমাৰ ভিডিঅ'টো কমপ্লিটলি চালে আপোনালোকে গোটেইখিনি কথাই গম পাব, কোন বিভাগত পদ ওলাইছে, কোনসকলত আপোনালোকে আবেদন কৰিব পাৰিব। কেৱল মাত্ৰ ধৈৰ্য সহকাৰে আপোনালোকে ভিডিঅ'টো আজি চাব লাগিব। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব লাগিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে অতি সহজে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আপোনালোকৰ আমাৰ নটিফিকেশ্যন আহিছে, প্ৰথমটো নটিফিকেশ্যন সেইটো হৈছে আপোনালোকৰ RRB ALP ৰিক্ৰুটমেণ্ট হয়, যিটো আপোনালোকৰ 11,127টা পোষ্টৰ বাবে তেওঁলোকে আবেদন ওলাইছে নতুনকৈ, যিকেইটাত আপোনালোকে ক্লাছ 10 পাছ কৰা সকলে পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এপ্লাই ফিজটো 250 টকা, আপোনালোকৰ ST SC এক্স ছাৰ্ভিচমেন বাকী যিসকল কেটেগৰী থাকিলে আৰু আনৰিজাৰ্ভ আৰু EWS সকলৰ কাৰণে 500 টকা থাকিব। আৰু যিসকলে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই তেওঁলোকে জইন হৈ ল'ব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে। আৰু আবেদন 15 মে'ৰ পৰা এই পোষ্টকেইটাৰ বাবে আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 14 জুন পৰ্যন্ত আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। এই নটিফিকেশ্যনটো আপোনালোকৰ ওলাইছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা, আৰু এইকেইটা পোষ্টকেইটা আছে এছিষ্টেণ্ট লোক' পাইলটৰ কাৰণে পোষ্ট হয়। ইয়াত বিভিন্ন ধৰণৰ টেকনিকেল পোষ্ট মেইনলি আছে, সেইখিনিৰ আপোনালোকৰ লেভেল 2 পাৰ আৰু 7 CPC পে মেট্ৰিক্সৰ মতে আপোনালোকৰ দৰমহা হ'ব। আৰু এইটো এটা এই ডিপাৰ্টমেণ্টৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ আপোনালোকৰ মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত অহা এটা ডিপাৰ্টমেণ্ট হয়, য'ত আপোনালোকৰ 19,900 টকা বেছিক পে থাকিব। লগতে বিভিন্ন ধৰণৰ এলাউৱেঞ্চেছ, হাউচ ৰেণ্ট বা ট্ৰান্সপৰ্ট এলাউৱেঞ্চেছ আপোনালোকে পাব। লগতে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। ST SC OBC NCL সকলে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যিসকলে মেট্ৰিক পাছ কৰি ITI কৰিছে ৰিকগনাইজ ইনষ্টিটিউট যেনেকৈ NCVT SCVT ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, ফিটাৰ হওক, ইলেক্ট্ৰিচিয়ান হওক, ইনষ্ট্ৰুমেণ্টেশ্যন মেকানিজিক হওক, মেইনটেনেন্স হওক, ৰেডিঅ' মেকানিক হওক, TV মেকানিক হওক, ইলেক্ট্ৰনিক মেকানিক, এনেকুৱা ধৰণৰ পোষ্টবোৰৰ কাৰণে আপোনালোকৰ চাকৰি ওলাইছে, যিকেইটাত আপোনালোকে আবেদন কৰিব পাৰে। আৰু ইয়াত আপোনালোকৰ মেডিকেল ফিটনেছটো মেটাৰ কৰিব। A1 আপোনালোকৰ মেডিকেল ফিটনেছ লাগিব। লগতে নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়াৰ চিটিজেনসকলে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ যদি চাবলৈ যায় জেনেৰেল OBC সকলে 500 টকা পে'মেণ্ট কৰিব লাগিব। ST SC ফিমেল আৰু এক্স ছাৰ্ভিচমেনসকলে 250 টকা পে'মেণ্ট কৰিব লাগিব। আৰু চিলেকশ্যন প্ৰচিডিউৰটো ফাৰ্ষ্ট ষ্টেজ যিটো CBT, সেইটো আপোনালোকৰ ফাৰ্ষ্ট CBT হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব, য'ত আপোনালোকৰ 75টা মাল্টিপল চইচ কুৱেশ্যন আহিব আৰু 75 মাৰ্ক থাকিব, সময় থাকিব 60 মিনিট, আৰু চিলেবাছটো থাকিব মেথমেটিক্স, মেণ্টেল এবিলিটি, জেনেৰেল ছায়েন্স সেইবোৰৰ ওপৰত, আৰু নিগেটিভ মাৰ্কিং থাকিব 1/3। তাৰপিছত সেইটো ষ্টেজত পাছ কৰিলে আপোনালোকে ছেকেণ্ড ষ্টেজ যিটো CBT এক্সাম দিবলৈ পাব, য'ত আপোনালোকৰ 2 ঘণ্টা 30 মিনিটৰ এক্সাম হ'ব, 100টা কুৱেশ্যন থাকিব, সময় থাকিব 90 মিনিট। ইয়াতো 1/3 মাৰ্ক নিগেটিভ মাৰ্কিং থাকিব, কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট থাকিব। আৰু সেইটো হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যনৰ জৰিয়তে আপোনালোকৰ ইয়াৰ চিলেকশ্যন হ'ব। আৰু ইয়াৰ অন্তিম তাৰিখটো আপোনালোকৰ হৈ গ'ল 14 জুন তাৰিখ আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ। যিসকলে আবেদন কৰা নাই আবেদন কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। আৰু ব'লক এতিয়া আগবঢ়োঁ আমাৰ দ্বিতীয়টো নটিফিকেশ্যনৰ ফাললৈ। আজি আমাৰ যিটো ছেকেণ্ড নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ SSCৰ ফালৰ পৰা, ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা ওলাইছে। ইয়াত আপোনালোকৰ SSCয়ে আপোনালোকৰ 12,265টা আপোনালোকৰ ভেৰিয়াছ পোষ্ট গ্ৰুপ A আৰু গ্ৰুপ Bৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, নটিফিকেশ্যন মুকলি কৰিছে, যিটো আপোনালোকে 21 মে'ৰ পৰা আপোনালোকৰ আবেদন ইয়াৰ আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট 22 জুন পৰ্যন্ত আপোনালোকে পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব, যিকেইটা SSC CGLৰ ফালৰ পৰা অহা একেটা হাই লেভেলৰ পোষ্ট হয়, য'ত আপোনালোকৰ পোষ্টসমূহ হৈ গ'ল এছিষ্টেণ্ট অডিট অফিচাৰ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, ইনস্পেক্টৰ অফ ইনকাম টেক্স, ইনস্পেক্টৰ অফ CBIC, চাব ইনস্পেক্টৰ ইন CBI,
এণ্ড নিয়া জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ, অডিটৰ, একাউণ্টেণ্ট, টেক্স এছিষ্টেণ্ট তেনেকুৱা ধৰণৰ পোষ্ট আছে। আৰু ইয়াত আপোনালোকৰ যিটো কম্বাইন গ্ৰেজুৱেট লেভেল এণ্ট্ৰেঞ্চ এক্সামটোৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব। টোটেল ভেকেঞ্চি 12,256টা আছে। অৰ্গেনাইজেশ্যনটো ষ্টাফ চিলেকশ্যন কমিশ্যন হয়, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ৰেপুটেড অৰ্গেনাইজেশ্যন হয়, যিয়ে অকল আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পোষ্টসমূহৰ বাবে তেওঁলোকে ৰিক্ৰুইট কৰে। পে' লেভেলটো আপোনালোকৰ বেলেগ বেলেগ হয়, ডিপেণ্ড কৰিব আপুনি কোনটো পোষ্টত এপ্লাই কৰিছে। আৰু মিনিমাম বেচিকটো আপোনালোকৰ 25,000 টকা, চবতকৈ কমটো কিন্তু পোষ্ট ৱাইজ বেলেগ বেলেগ হ'ব। আৰু চিলেকশ্যন প্ৰচিডিঅ'ৰটো আপোনালোকৰ টায়াৰ 1 এণ্ড টায়াৰ 2 থাকিব। তাৰপিছত আপোনালোকৰ কম্পিউটাৰ নলেজৰ ওপৰত টেষ্ট হ'ব, তেনেদৰে আপোনালোকৰ চিলেকশ্যন হ'ব। আৰু পে' লেভেলখিনি আপোনালোকে এইটো ৱেবছাইটত আহি চাই ল'ব পাৰে, কাৰ কাৰণে কিমান আপোনালোকৰ পে' লেভেল বিচাৰিছে। আৰু সকলোৱে জানে যে এপ্লিকেশ্যন ফিজটো SSCৰ কাৰণে 100 টকাই থাকে, জেনেৰেল OBC আৰু EWSৰ কাৰণে। ওমেন, ST SC PWD আৰু ESM সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু যিটো টায়াৰ 1 এক্সামটো সেইটো আপোনালোকৰ কম্পিউটাৰ বেছডে হ'ব। টায়াৰ 2টো আপোনালোকৰ এক্সাম দিব লাগিব। আৰু ইয়াৰ আবেদন বৰ্তমান চলি আছে, যিসকলে আবেদন কৰা নাই আবেদন কৰিব পাৰে। ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায় 21 মে'ৰ পৰা এই পোষ্টকেইটাৰ বাবে আবেদন আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট আপোনালোকৰ 22 জুন পৰ্যন্ত আপোনালোকে কৰি থাকিব পাৰিব আবেদন। আৰু যিটো ফাৰ্ষ্ট আপোনালোকৰ এক্সাম আগষ্ট ছেপ্টেম্বৰ 2026 হোৱাৰ সম্ভাৱনা আছে। এতিয়া আগবঢ়াম আমাৰ 3 নম্বৰ যিটো ন'টিফিকেশ্যন তাৰ ফাললৈ। আজিৰ যিটো আমাৰ 3 নম্বৰ ন'টিফিকেশ্যন আহিছে সেইটো হৈছে SBIৰ ফালৰ পৰা। ষ্টেট বেংক অফ ইণ্ডিয়াই আপোনালোকৰ বিভিন্ন পোষ্ট মুকলি কৰে, ঠিক তেনেদৰে 7,150টা আপোনালোকৰ ট্ৰেইনিঙৰ ছিট মুকলি কৰিছে, যিবোৰ এপেণ্ডিক্স এক্ট 1961ৰ আণ্ডাৰত হয়, য'ত আপোনালোকৰ 34খন ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰীত আপোনালোকৰ পোষ্টিং দিব। আৰু মেইনলি আপোনালোকৰ অসমৰ কাৰণে 368টা ট্ৰেইনিং ছিট আছে, যিকেইটা আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মৰা আছে পোষ্টসমূহ। সেইখিনি আপোনালোকে এবাৰ অফিচিয়েল ন'টিফিকেশ্যনটো আমাৰ হোৱাটছআপ চেনেলত দিয়া আছে, আপোনালোকে তাত গ'লে পাই যাব, এবাৰ তাত আহি চাই ল'ব। আৰু এই পোষ্টকেইটা এপেণ্ডিক্স পোষ্ট হয়, যিখিনি এপেণ্ডিক্সৰশ্বিপৰ বিষয়ে যিসকলে জানেতো ভালেই, নাজানিলে মই অকণমান কৈ দিছোঁ যে এইটো এটা আপোনালোকৰ ট্ৰেইনিং পোষ্ট হয়। ইয়াত আপোনালোকক এমপ্লয়ী হিচাপে ট্ৰিট নকৰে, আপোনালোকে তাত শিকিবলৈ গৈছে হিচাপে ৰাখিব। আৰু এবছৰীয়া কোৰ্চ, এবছৰ আপোনালোকে তেওঁলোকৰ আণ্ডাৰত কাম কৰিব লাগিব, যাৰ ফলত তেওঁলোকে এখন এপ্লিকেশ্যন দিব, যিখন পিছত আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্ট হিচাপে পিছত কামত আহিব পাৰে বেংকিং ছেক্টৰত। আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা উলিয়াই 7,150টা এইটো এটা ডাঙৰ হয় ছিট, য'ৰ আপোনালোকৰ 368টা ছিট আপোনালোকৰ আমাৰ অসমৰ কাৰণে আছে। আৰু গ্ৰেজুৱেট হ'ব লাগিব এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে। আৰু মিনিমাম বয়সৰ সময়সীমা 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। আৰু যিটো দৰমহা সেইটো 15,000 টকা পাৰ মান্থ পাব। আৰু অসমৰ কাৰণে যিখন ষ্টেটত আপোনালোকে এপ্লাই কৰে, যিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰে, যদি আপোনালোকে অসমৰ কাৰণে আবেদন কৰে তেনেহ'লে আপোনালোকৰ অসমৰ যিটো লোকেল লেংগুৱেজ হয়, আছামিজ, বেংগলী আৰু বড়ো, এইকেইটা বিষয়, এই 3টা লেংগুৱেজ আপোনালোকে প্ৰপাৰলি জানিব লাগিব। ৰিডিং, ৰাইটিং এণ্ড স্পিকিং হ'ব লাগিব। আৰু লগতে ইয়াত আপোনালোকৰ নাম্বাৰ অফ ছিট কাৰ কাৰণে কিমানটা আছে সেইখিনিও আপোনালোকে চাব পাৰে। SCৰ কাৰণে 25, STৰ কাৰণে 44, OBCৰ কাৰণে 99, EWSৰ কাৰণে 36, আনৰিজাৰ্ভৰ কাৰণে 164, PWBDৰ কাৰণে 4টা, PWBDৰ কাৰণে আপোনালোকৰ 4 থাকিব। এইখিনি আপোনালোকৰ টোটেল 368টা পোষ্ট আছে। আৰু ডিষ্ট্ৰিক্টকেইখন যদি জানিব বিচাৰে তেনেহ'লে কাছাৰ, ডিমা হাছাও, নলবাৰী, বৰপেটা, বজালী, বাক্সা, বঙাইগাঁও, কৰিমগঞ্জ, চিৰাং, ধুবুৰী, চাউথ চান্দমাৰা, মানকাছাৰ, কৰিমগঞ্জ, গোলাঘাট, মাজুলী, ডিব্ৰুগড়, শোণিতপুৰ, নৰ্থ লখিমপুৰ, আপোনালোকৰ কামৰূপ মেট্ৰ', নগাঁও, মৰিগাঁও, ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং, হোজাই, কামৰূপ ৰুৰেল, তামুলপুৰ, গোৱালপাৰা, দৰং, হাইলাকান্দি, চৰাইদেউ, যোৰহাট, শিৱসাগৰ, ধেমাজি, ওদালগুৰি, বিশ্বনাথ চাৰিআলিত পোষ্ট আছে। আৰু ইয়াৰ আবেদনৰ ফিজটো জেনেৰেল OBC আৰু EWS সকলে 300 টকা পে'মেণ্ট কৰিব লাগিব। ST SC PWD সকলে টকা পে'মেণ্ট কৰিব নালাগে। আৰু পে'মেণ্টটো নন ৰিফাণ্ডেবল হ'ব। আৰু অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ইয়াৰ বাবেও আপোনালোকে এটা এক্সাম দিব লাগিব, যিটো হ'ব আপোনালোকৰ জেনেৰেল ফাইনেন্স এৱাৰনেছৰ ওপৰত 25টা কুৱেশ্যন 25 মাৰ্ক, সময় 15 মিনিট থাকিব। জেনেৰেল ইংলিছৰ ওপৰত 25টা কুৱেশ্যন 25 মাৰ্ক 15 মিনিট। ঠিক তেনেদৰে কোৱান্টিটি এপ্টিটিউড আৰু ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডৰ ওপৰতো কুৱেশ্যন আহিব। ইয়াৰ পিছত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰটো ইয়াৰ জৰিয়তে চিলেক্ট হ'ব। আৰু এইটো আপোনালোকৰ এপ্লাই 19 মে'ৰ পৰা আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট আপোনালোকৰ 8 জুন পৰ্যন্ত আপোনালোকে আবেদন কৰি থাকিব পাৰিব। বহুত বেছি সময় নাই,
তো আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে আবেদন কৰি ল'ব পাৰে। এতিয়া আগবঢ়ো আমাৰ যিটো নেক্সট অৰ্থাৎ 4 নম্বৰ নটিফিকেশ্যন তাৰ ফাললৈ। আজিৰ যিটো 4 নম্বৰ নটিফিকেশ্যন আহিছে এইটো হৈছে CRPFৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা, য'ত কনষ্টেবল এণ্ড ট্ৰেন্সমেনৰ কাৰণে পোষ্ট মুকলি হৈছে, য'ত আপোনালোকৰ 9195টা পোষ্ট আছে, যিকেইটা টেকনিকেল ট্ৰেডছমেন এণ্ড পায়োনাৰৰ কাৰণে পোষ্ট হয়, যিকেইটাৰ বাবে আপোনালোকৰ চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ ফালৰ পৰা ওলাইছে। মেট্ৰিকুলেট কৰাসকলে আবেদন কৰিব পাৰিব। এপ্লাই ফিজটো ইয়াত 100 টকা পে'মেণ্ট কৰিব লাগিব। ষ্টাৰ্টিং ডেট 20 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ এক্সটেণ্ড কৰিছে। চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ ফালৰ পৰা এইটো নটিফিকেশ্যন আহিছে আৰু আপোনালোকে এবাৰ গৈ চাই ল'ব। আৰু 9195টা পোষ্ট আছে আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰা, মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ থকা, 2 বছৰীয়া ITI কৰা সকলে আবেদন কৰিব পাৰিব। 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত সকলে আবেদন কৰিব পাৰিব, য'ত ড্ৰাইভাৰ, বাগলাৰ, কুক, মটৰ মেচিনিষ্ট, ভেহিকেল চাফাই কৰ্মচাৰী, ৱাটাৰ কেৰিয়াৰ এনেকুৱা ধৰণৰ পোষ্টসমূহ আছে। আপোনালোকৰ আমাৰ ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে গৈ এবাৰ ভিজিট কৰি চাই লওক। এতিয়া আমি আগবাঢ়ো নেক্সট যিটো নটিফিকেশ্যন তাৰ ফালত। নেক্সট যিটো নটিফিকেশ্যন আহিছে সৈনিক স্কুল গোৱালপাৰাৰ ফালৰ পৰা আহিছে। 17টা একাডেমিক আৰু এডমিনিষ্ট্ৰেটিভ পোষ্টৰ বাবে ভেকেঞ্চি মুকলি হৈছে, যিকেইটাত আপোনালোকৰ 25 জুন আবেদন কৰাৰ লাষ্ট ডেট আছিলে। যিসকলে কৰিলে আৰু যিসকলে নাই কৰা তেওঁলোকে ওচৰৰ পৰা এইটো চান্স গ'ল। আৰু নেক্সট আপোনালোকে যেতিয়া পোষ্ট আহিব সৈনিক স্কুলৰ, এইটো বিষয় মই এইটো কাৰণে কৈছোঁ, মোক বহুতে কমেণ্ট কৰিছিলে সৈনিক স্কুলৰ পোষ্টটোৰ বাবে কম্পিউটাৰ ছায়েন্সৰ বা সেইটো কাৰণে মই সেইটো কৈ দিছোঁ আপোনালোকক যে কণ্ট্ৰেকচুৱেল পোষ্টেই আছিলে গোটেইকেইটা, বা 2টা পোষ্ট কণ্ট্ৰেকচুৱেল আছিলে, তেনেদৰে কণ্ট্ৰেকচুৱেলে আছিলে, কিন্তু সেইখিনি পোষ্ট আপোনালোকৰ হাতৰ পৰা এতিয়া বৰ্তমান গ'ল। আপোনালোকে নেক্সট টাৰ্মত এপ্লাই কৰিবলৈ ট্ৰাই কৰিব। আজিৰ যিটো আমাৰ 5 নম্বৰ নটিফিকেশ্যন আহিছে সেইটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ ফালৰ পৰা, য'ত আপোনালোকৰ 10টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট মুকলি হৈছে, যিকেইটাৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 8 জুন তাৰিখ। ইয়াত চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে 7টা থাকিব, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 2টা পোষ্ট, মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 1টা পোষ্ট, আৰু ষ্টাইপেণ্ডটো আপোনালোকৰ 25,000 টকা পাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায় 3 বছৰীয়া ডিপ্ল'মা ইন চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'লে আবেদন কৰিব পাৰিব। মিনিমাম 60% মাৰ্কছ লৈ পাছ আউট হ'ব লাগিব আৰু 2 বছৰীয়া ৰেলিভেণ্ট ফিল্ড এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু এজ লিমিটটো 28 বছৰ। তাৰপিছত হাউ টু এপ্লাই যদি চাবলৈ যায় অনলাইন মাধ্যমতে পোষ্টকেইটাৰ বাবে আবেদন আৰম্ভ হৈ গৈছে 22 মে'ৰ পৰা। লাষ্ট ডেট আপোনালোকৰ 8 জুনলৈকে আপোনালোকে পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। এতিয়া আগবাঢ়োঁ আমাৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ। নেক্সট যিটো নটিফিকেশ্যন আহিছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা, য'ত 899টা ইলেক্ট্ৰিচিয়ান, ড্ৰাফ্টমেন, আদাৰ পোষ্টৰ বাবে ভেকেঞ্চি মুকলি হৈছে, যিটো হৈছে জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰিং ফ'ৰ্চৰ ফালৰ পৰা। আৰু এইটো মেইনলি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কেণ্ডিডেটসকলৰ বাবে আবেদন কৰিব পাৰিব, যিটোৰ অন্তিম তাৰিখ 19 জুলাই 2024। ইলেক্ট্ৰিচিয়ান, ড্ৰাফ্টমেন এণ্ড আদাৰ পোষ্টৰ বাবে আপোনালোকৰ 899টা ভেকেঞ্চি ওলাইছে। পোষ্টসমূহ যদি চাই ড্ৰাফ্টমেনৰ কাৰণে 42টা আছে, হিন্দী টাইপিষ্টৰ কাৰণে 10টা আছে, ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে আপোনালোকৰ 300 পোষ্ট আছে, অপাৰেটৰ কমিউনিকেশ্যনৰ কাৰণে 261টা পোষ্ট আছে, অপাৰেটৰ এক্সিভেটিং মেচিনেৰী চলোৱাৰ বাবে আপোনালোকৰ 207টা আছে, ইলেক্ট্ৰিচিয়ানৰ কাৰণে 79টা পোষ্ট আছে। আৰু এই পোষ্টকেইটা মেইনলি মেল কেণ্ডিডেটৰ কাৰণেহে হয়। আৰু ইয়াত আপোনালোকৰ 18 পৰা 27 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। ST SC সকলে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব 5 বছৰ, OBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ। আৰু ইয়াত মিনিমাম আপোনালোকৰ ITI কৰা 2 years সেইখিনি কৰা কেণ্ডিডেটসকলৰ বাবে পোষ্ট আছে। সেইখিনি এবাৰ আপোনালোকে চাই ল'ব আহি পেলাই নিজে আমাৰ ৱেবছাইটটোত। আৰু এইখিনি মানে মেইনলি ক'বলৈ গ'লে আপোনালোকৰ ড্ৰাফ্টমেনৰ কাৰণে 10 পাছ কৰাৰ পিছত আপোনালোকৰ আৰ্কিটেকচাৰ বা ড্ৰাফ্টমেনশ্বিপ কৰা ITI পৰা পাছ আউট কৰা হ'ব লাগিব। লগতে হিন্দী টাইপিষ্টৰ কাৰণে 12 পাছ কৰাৰ পিছত আপোনালোকৰ টাইপিং স্পীডটো আপোনালোকৰ 30 ৱৰ্ড পাৰ মিনিট হিন্দী টাইপিং কৰিব পৰা হ'ব লাগিব। ষ্ট'ৰ কিপাৰৰ কাৰণে 12 পাছ কৰাৰ পিছত আপোনালোকে আবেদন কৰিব পাৰে। আৰু ভেহিকল গাড়ীৰ ওপৰত অলপ ৰিলেটিভ নলেজ থাকিব লাগিব। আৰু অপাৰেটৰ কমিউনিকেশ্যনৰ কাৰণে আপোনালোকৰ ৰেডিঅ' মেচিনিষ্ট চাৰ্টিফিকেট, ৱায়াৰলেছ অপাৰেশ্যন বা ৰেডিঅ' মেচিনিষ্ট চাৰ্টিফিকেট থকা হ'ব লাগিব ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিঙৰ ফালৰ পৰা, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ITI আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে 10 পাছ কৰি ITI কৰা হ'ব লাগিব ইলেক্ট্ৰিচিয়ানত। আৰু এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ ফিজ আপোনালোকৰ আনৰিজাৰ্ভ OBC আৰু EWCৰ কাৰণে 50 টকা হয়। ST SC আৰু PWD কেণ্ডিডেটৰ কাৰণে এক্সামটেড হয়, পে'মেণ্ট মোডটো অনলাইন কৰিব লাগিব। এতিয়া আগবঢ়াম আমাৰ যিটো নেক্সট নটিফিকেশ্যন তাৰ ফাললৈ।
আজি আমাৰ যেটো অন্তিমটো নোটিফিকেশন হেতু হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা য'ত 500 এপেন্ডিক্স পোষ্টৰ বাবে নতুনকৈ নোটিফিকেশন মুকলি হৈছে যিকিটাত আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 8 জুন বেংক অফ বৰোদাৰ ফালৰ পৰা এপেন্টিচিপ এক্টৰ আন্ডাৰত 500 সিট তেওঁলোকে মুকলি কৰি দিছে ইয়াৰ বাবে অসমৰ কাৰণে 29টা সিট আছে এসসি কাৰণে 717টা এসটি কাৰণে 441টা ওবিসি কাৰণে 1208টা ইডব্লিউএছ ৰ কাৰণে আছে আপোনালোকৰ 486 আৰু আনৰিজাৰ্ভৰ কাৰণে আছে 2148টা আৰু ষ্টাইপেন্ডটো 15000 টকা আপোনালোকে ষ্টাইপেন্ড পাব সময়টো হৈ গ'ল আপোনালোকৰ 1 বছৰ আৰু ক্যান্ডিডেট সকল গ্ৰেজুৱেট হ'ব লাগিব আবেদন কৰিবৰ কাৰণে আৰু ক্যান্ডিডেট সকলে লোকেল ল্যাঙ্গুৱেজ ৰিডিং ৰাইটিং স্পিকিং এণ্ড আন্ডাৰষ্টেণ্ডিং থাকিব লাগিব এজ লিমিটটো 20 পৰা 28 বছৰ ভিতৰ ক্যান্ডিডেট সকলে আবেদন কৰিব পাৰে এবছৰীয়া ট্ৰেইনিং হয় এসটিএসসি সকলে 5 বছৰ ওবিসি সকলে 3 বছৰ পিডব্লিউডি সকলে 10 বছৰ পিডব্লিউডি ওবিসি সকলে 13 বছৰ পিডব্লিউডি এসটিএসসি সকলে 15 বছৰ এজ ৰিলেক্সেশন পাব এসটিএসসি পিডব্লিউডি সকলে 200 টকা প্লাস জিএসটি এপ্লিকেশন ফিজ হিচাপে পেমেন্ট কৰিব লাগিব আনৰিজাৰ্ভ ইডব্লিউএছ ওবিসি ফিমেল ট্ৰান্সজেন্ডাৰ ক্যান্ডিডেট সকলে 600 টকা দিব লাগিব আৰু আনৰিজাৰ্ভ ইডব্লিউএছ ওবিসি মেল ক্যান্ডিডেট সকলে 800 টকা পেমেন্ট কৰিব লাগিব এপ্লাই অনলাইন মাধ্যমত হৈ আছে যি সকলে আবেদন কৰা নাই আবেদন কৰি ল'ব পাৰে 19 মেৰ পৰা এই পোষ্টগিটাৰ বাবে আবেদন অনলাইন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 8 জুন পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকক আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত আমাৰ WhatsApp চেনেলৰ লিংক দিয়া আছে তাত গৈ জয়েন হৈ থাকক যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ' হ'ব আপোনালোকে অতি সহজে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে আজিলৈ মানে আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত ধন্যবাদ